নমস্কাৰ ভিউৱাৰ্ছ, মই অপৰাজিতা আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আজিৰ ভিডিঅ'টিলৈ। আজি লৈ আহিছোঁ আপোনালোকলৈ নিম্নতম সামগ্ৰীৰে কিদৰে কেক আইচিং কৰিব পাৰি তাৰে এইটো ভিডিঅ' হয়। ধুনীয়া ধুনীয়া কেক একো ট্ৰেইনিং নথকাকৈ কিদৰে বনাব পাৰি তাৰে এইটো ভিডিঅ', কি টুলছ ব্যৱহাৰ কৰা হয় মিনিমাম। এতিয়া চাওকচোন, এইটো এটা কম্বো পেকত মই আনিছিলোঁ। ইয়াত এখন ৰোটেটিং টেবল আছে, দুখন প্লেটাৰ্ছ আছে আৰু এই টেবুলখন বহুতেই উপযোগী, যিহেতু আপুনি এটা কেক বেছ কৰি পিনি আপুনি এইটো ৰোটেট কৰি দিলে কিছুমান ডিজাইন সহজতে কৰিব পৰা যায়। চ' এইটো ইগন'ৰ নকৰিব। কম্বো পেক যদি আপোনালোকে কিনিব বিচাৰে তেতিয়াহ'লে এই বস্তুটো মন কৰিব। যিসকলে প্ৰফেশ্যনেল হিচাপে বনাব বিচাৰিছে তেওঁলোকে নিশ্চয় তেওঁলোকৰ ট্ৰেইনাৰৰ সহায়ত দিহা পৰামৰ্শ লৈ ল'ব। মই ঘৰুৱা হিচাপে বনোৱাৰ ক্ষেত্ৰত এইখিনি বস্তু ব্যৱহাৰ কৰিবলৈ সুবিধা হ'ব বুলি ভাবোঁ। এইটো এটা কেকৰ বেছ হয়। এনেকুৱা প্লেট কিনিবলৈ পায় বিভিন্ন শ্বেপত। গতিকে এনেকুৱা শ্বেপৰ ওপৰত আপুনি কেকটো বেছ কৰি বহাই আপুনি ৰোটেটিং টেবুলখনত দিলেই হৈ গ'ল। বিভিন্ন ডিজাইন আমি এখন টেবুলত সহজতে কৰিব পাৰোঁ। যিহেতু আমি কেক এটা বহাই চাৰিওফালে ঘূৰি পিনি ডিজাইন এটা কৰিবলৈ অলপ অসুবিধা হয়, গতিকে এইটো ক্ষেত্ৰত বহুতেই সুবিধাজনক। আৰু এইকেইখন হৈছে ছাইডকেইটা আপুনি যদি ডিজাইন কৰিব বিচাৰে তাৰ বাবে, যদি ডিজাইন ধুনীয়া এটা ডিজাইন কাৰ্ভিং এটা ডিজাইন এটা হৈ যায়, তো আপোনালোকে এনেকুৱা ধৰণৰ ডিজাইন যদি ছাইডত কৰিব বিচাৰে তো এইখন বহুতেই সুবিধা হ'ব। এইকেইটা হৈছে প্লেটাৰ্ছ কেইখন, ব্ৰাছ এডাল আৰু নজলৰ কেপ আছে। এইটো নজলৰ গ্ৰিপ আৰু এইটো কেপ, এইটো দুটা এটা টুল হয় যোনটো আপোনাৰ নজল চেঞ্জিঙত বহুত সহায় কৰে। এয়া চাওক, ইয়াত থ্ৰেড আছে, থ্ৰেডেৰে আপুনি এইটো বন্ধ কৰি দিব বা খুলি দিব পাৰে। যোনটো গ্ৰিপ মই হাতেৰে ধৰি আছোঁ, তো এই অংশটো আপোনাৰ থাকিব পাইপিং বেগৰ ভিতৰত আৰু ওপৰৰ অংশ থাকিব পাইপিং বেগৰ বাহিৰত। গতিকে সহজতে এনেকৈ খুলি নজলটো চেঞ্জ কৰি দিব পাৰিব। এয়া চাওকচোন, অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। এইকেইটা বস্তু কেনেদৰে ব্যৱহাৰ কৰে তাৰে অকণমান দেখাই দিওঁ আৰ্হি এটা। এয়া চাওক, নজলটো থাকিব কেপৰ ভিতৰত, এইটো কেপ হয়, কেপটোৰ ভিতৰত থাকিব আৰু গ্ৰিপ যোনটো কৈছোঁ মই, সেই গ্ৰিপ অংশ থাকিব পাইপিং বেগৰ ভিতৰৰ ফালে। গতিকে প্ৰথমতে পাইপিং বেগৰ ভিতৰত গ্ৰিপটো ভৰাই কাটি ল'ব লাগিব আৰু নজলটো আৰু কেপটো তাৰপিছত লগাই দিব লাগিব। যিহেতু তাত থ্ৰেড আছে, ই টাইট হৈ যাব আৰু সুবিধা হ'ব আপোনাৰ আইচিং কৰাত। এয়া চাওক, এইদৰে এইটো বহুতেই সুবিধাজনক হয়। আপুনি একেই কালাৰৰ যদি বেলেগ বেলেগ ডিজাইনৰ ফুল বনাবলৈ ব্যৱহাৰ কৰে তেতিয়াহ'লে নজলকেইটা চেঞ্জ কৰিলেই হৈ যাব। গতিকে আপোনালোকে এইটো কেতিয়াও ইগন'ৰ নকৰিব আৰু বহুতেই ভাল হয়। ইয়াতকৈ ডেভেলপ আৰু বহুত ধুনীয়া পাব, কিন্তু নিম্নতম হিচাপে এইটো মোৰ মতে পাৰফেক্ট হয়। আৰু এইটো হৈছে চিলিকন ব্ৰাছ। এই ব্ৰাছৰ সহায়েৰে আপুনি গ্ৰীজ কৰিব পাৰে, প্লাছ আপুনি আইচিং কেকৰ যোনখিনি ৱাটাৰ চুগাৰ থাকে, চেনি পানীখিনি, সেই পানীখিনি আপুনি মইশ্চাৰৰ কাৰণে ইউজ কৰে আৰু সেইটো বস্তু এই ব্ৰাছেৰে দিলে বহুত ধুনীয়া হয়। যিহেতু চামুচ বা কিহবাই দিলে আপোনাৰ বেছিকৈ পৰিব পাৰে, কমকৈ পৰিব পাৰে, গতিকে ব্ৰাছৰ সহায়েৰে সম পৰিমাণে দিব পাৰিব। গতিকে এইটো ব্ৰাছ যিমান পাৰে আপোনালোকে ৰাখিবলৈ চাব। এয়া হৈছে আপোনাৰ প্লেটাৰ কেইখন, নাইফৰ নিচিনা। এখন পূৰা চিধা ষ্ট্ৰেইট আৰু এখন আছে কাৰ্ভ থকা অকণমান বেকা। এই বেকাখনেই বহুত বেছিকৈ প্ৰয়োজন হয় আৰু লগাবলৈ সুবিধা হয়। আৰু চিধা যোনখন আছে ষ্ট্ৰেইটখন, এখন ছাপৰ্টিং হিচাপে ব্যৱহাৰ কৰোঁ মই আৰু সেইদৰে বহুতেই সুবিধা হয়। এই দুখন প্লেট হয়, অলৰেডি মই কৈছোঁ সম্ভৱ এইটো বস্তু ব্যৱহাৰ কৰা হয়। আৰু যোনটো আপোনাৰ ষ্ট্ৰি নিচিনা আছে সেইটো আপোনাৰ ইউজ কৰা হয় ফণ্ডেণ্টত। এইখিনি হৈছে মিনিমাম টুলছ যোনখিনিৰ সহায়ত আপুনি
ঘৰতে এটা ধুনীয়াকৈ কেক এটা আইচিং কৰিব পাৰিব। টুলখন, টেবুলখন, ৰোটেটিং টেবুলখন, এখন কেকৰ বেছ ব্যৱহাৰ কৰিব। আৰু এয়া হৈছে প্লেটাৰ কেকখন, ব্ৰাছ এডাল, আৰু এইটো আপোনাৰ নিজৰ কথা, নিজেই ব্যৱহাৰ কৰিব। যদি ডিজাইন দিব বিচাৰে তেতিয়া আপুনি এইটো ব্যৱহাৰ কৰিব পাৰে। আৰু মই হাতত লৈ থকাখন ফণ্ডেণ্টত ব্যৱহাৰ কৰে। আৰু নজেল কেপটো নাপাহৰিব। সদায় কম্বো পেক বা কিবা যেতিয়া কিনিব তেতিয়া এইকেইটা বস্তু যাতে মিনিমাম থাকে তাৰ ওপৰত সম্পূৰ্ণ আপোনালোকে লক্ষ্য কৰিব। এতিয়া মই মোৰ ওচৰত থকা নজলখিনিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ওলাইছোঁ। তো কি নজল আছে, কেনেকুৱা ধৰণৰ আছে, আৰু কোনটো নজল কেনেকুৱা ধৰণৰ হয় তাকে আপোনালোকক দেখাম। এইটো নজল মই এক্সট্ৰাকৈ কিনা হয়, এইটো তাৰ কম্বো পেকৰ ভিতৰত নহয়। দুটা নজল মই পিছত কিনা হয়। এইটো ৰাছিয়ান নজল বুলি কয়। আৰু এইটো নজলত আপুনি একো কৰিব নালাগে, জাষ্ট অলপ টিপি উলিয়াই দিলে এপাহ ফুল নিজেই হৈ যায়। চ' এইটো নজল বহুত পপুলাৰ বাস্কেট কেক যদি বনায় তাৰ বাবে। আৰু এইটো বাস্কেট কেকৰ ডিজাইনৰ কাৰণে এইটো নজল ব্যৱহাৰ কৰা হয়। এইবোৰ দেখিছেনে? ষ্টাৰ নজল বুলি ক'লে বহুতকেইটা ষ্টাৰ নজল থাকিব পাৰে, আৰু সৰু ডাঙৰ আপুনি কিবা ভিডিঅ'ত চাই ষ্টাৰ নজল ব্যৱহাৰ কৰি এইটো ফুল বনোৱা বুলি ক'লে মানে আপুনি যি টি ষ্টাৰ নজল ল'লে নহ'ব, যিহেতু তাৰ কাৰণে বিভিন্ন ধৰণৰ আছে। তো সেইখিনিৰ ওপৰত অলপমান লক্ষ্য ৰাখিব লাগিব। এইটো দেখিছেনে? ষ্টাৰ নজল অলপ মেল খোৱা হয় ডায়মিটাৰটো, আৰু এইটো অকণমান সৰু হয়। এয়া চাওক, এইটো এটা ষ্টাৰ নজল হয়। ইয়াৰ ডেপটো অলপ বেছি, আৰু ইয়াত ৰ'জ বনালে এইটো থ্ৰু দি বহুত ধুনীয়া হয়। কেইবাটাও আছে ষ্টাৰ নিচিনা, কিন্তু আপোনাৰ তাৰ ইফেক্টবোৰ বেলেগ বেলেগ। ছাইডত দেখুওৱা ফটোখনত মই দেখাইছোঁ ৰ'জেছ আৰু অকণমানি অকণমানি ফুল ব্লু কালাৰৰ। তো এইকেইটা একেটা নজলৰে হয়, আৰু বহুত ধুনীয়া হৈছে। আৰু এনেকুৱা ধৰণৰ কথা যে গোটেইকেইটা ষ্টাৰ ইউজ কৰিলে মানে একে নহয়, তাৰ প্ৰতি অলপ লক্ষ্য ৰাখিব লাগে। আৰু ইয়াত যিখিনি আছে সেইখিনি আপোনাৰ কাৰণে চাফিচিয়েণ্ট হয়। যদি কোনোবাই ডাঙৰ ৰ'জ বনাব বিচাৰে তেতিয়াহ'লে ইয়াৰ ডায়মিটাৰটো ডাঙৰ হ'ব লাগিব। এয়া দেখিছেনে? মই ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ। সৰু ডাঙৰটো মেল খোৱা, চাপ খোৱা, বহলকৈ সৰুকৈ এনেকুৱা ধৰণৰ কিছুমান পাৰ্থক্য থাকে সৰু সৰু। এইটোৱেদিয়ে মই ৰ'জখিনি বনাওঁ, আৰু যোনটো পাক মাৰিলে ৰ'জ বনে সেইটো কথা কৈছোঁ। ৰ'জ দুটা ধৰণে বনাব পাৰি, এটা পাহি টাইপৰ, আৰু এটা আপোনাৰ পকাই পিনি। এইটো পকাই পিনি বনাবলৈ বহুত সহজ, গতিকে এইটোৱেদি অকল এইটো নজলো যদি কিনে আপুনি তেতিয়াও বহুত ধুনীয়া কেক, বহুতকেইটা ষ্টাইলৰ আপোনালোকে আইচিং কৰিব পাৰিব। ডিফাৰেঞ্চটোৰ কাৰণে মই ওচৰা ওচৰিকৈ ৰাখিছোঁ। এইটো হৈছে দীঘল দকৈ আছে, আৰু দেখিছেনে? দকৈ আছে, আৰু মাজত অকণমান ফাঁকটো কম, আৰু তাৰ তুলনাত তাৰ কাষত যোনটো আছে সেইটো আকৌ আপোনাৰ সৰু হ'ব। একেটা ষ্টাইলে হ'ব কিন্তু সৰু হ'ব, আৰু অকণমান ইয়াৰ শ্বাৰ্পনেছটো অলপ কম হ'ব। এইটো বহল, জাষ্ট কাৰ্ভিং এটা ডিজাইন আহিব, এটা লেয়াৰ আহিব। এইটো তাৰ কাৰণে ব্যৱহাৰ কৰা হয়। বহুতে বিভিন্ন ধৰণে ব্যৱহাৰ কৰি ডেক'ৰেশ্যনত এইটো নজল ব্যৱহাৰ কৰে। গতিকে ষ্টাৰ নজলৰ ইমানখিনিয়ে। এতিয়া আমি পাতৰ ফালে আহোঁ। এইখিনি পাত বনাবৰ কাৰণে ব্যৱহাৰ কৰা হয়, আৰু লিফ বনাওঁতে খিনি বহুত, ইয়াতো ডায়মিটাৰখিনি কথা আছে, সৰু পাত, দীঘল পাত, সেনেকুৱা ধৰণৰ। তো এই বস্তুটো অলপ বেকাকৈ আছে, গতিকে ইয়াৰ শ্বাৰ্পনেছটো বেছি। মাজৰ শিৰডাল ভালকৈ উঠিব। দেখিছেনে? মই ওপৰত যোনখন ফটো দিছোঁ, ডাঙৰ ডাঙৰ লিফখিনি মই এইটো নজল দি ইউজ কৰিছোঁ, আৰু সৰুবিলাক এইটো, আৰু ইয়াতকৈ সৰু পাত দিছোঁ আপোনাৰ তলত। তো সেইখিনি আপোনাৰ
সাইজৰ লাগে এইটো দিলেই হ'ল এটাই কথা মন কৰিবলগীয়া লিফৰ কাৰণে চিনি পাবলৈ দ থাকে দুটা সাইড আৰু বাকি সাইড কিটা অলপ তাতকে ছুটি থাকে এয়া আছে লিফৰ কাৰণে আৰু এতিয়া আহিল এইটো চেপেটা নজল এইটো বাস্কেট ডিজাইনৰ কাৰণে এইটো এনে পাটি ডালৰ নিচিনা হয় চেপেটা তো এইটো এটা ধুনীয়া ডিজাইন আপোনালোকে বনাব পাৰে ডল কেকতো বহুত ব্যৱহাৰ কৰা হয় এইটো বস্তু আৰু এইটো বাস্কেটৰ কাৰণে খুব সুবিধা আৰু এইটো মই অলপ সাইডৰখিনি বেছি থিন কৰি লৈছিলোঁ ৰ'জ বনাবলৈ কিন্তু ইমান ভাল পাৰফেকশন নাহে ৰ'জটোত আগতে এইটো দিয়ে বনাইছিলোঁ তাৰ পিছত মই আকৌ নতুনকৈ এটা কিনিবলগীয়া হ'ল এইটো দেখিছেনে বেকাকে শাৰ্পনেছ এটা আছে আৰু এইটো কাৰণে বহুত ধুনীয়া হয় ফুলৰ হেৰিটো আৰু অলৰেডি মই আপোনালোকক দেখাইছিলোঁৱে তো সেনেকুৱা ধৰণৰ ফুল বনাবলৈ হ'লে এইটো পেটেল ইউজ কৰিব লাগিব এয়া চাওক সাইডত যোনখিনি মই দেখাইছোঁ ৰ'জখিনি আপোনাৰ ডাঙৰ ফুলখিনিও খুবেই ধুনীয়া হৈছে আৰু সৰু সৰু কলি টাইপৰ বনালেও বহুত ধুনীয়া লাগে সো নিজৰ আইডিয়া লগাই আপোনাৰ কেনেকুৱা ধৰণৰ বিচাৰে সেনেকুৱা ধৰণৰ বনাই ল'ব পাৰিব এইটো ৰাছিয়ান নজল হয় এইটো নজলৰ বৈশিষ্ট্য এটোৱে যে ইয়াক আপুনি জাস্ট টিপি আপুনি যিটো ওলাব তাৰ অৱশেষটো এটি ফুলেই বনিব আৰু বহুত ধুনীয়া ফুল বনে ৰাছিয়ান নজল বহুত কেইটা টাইপৰ আছে তাৰ ভিতৰত মই এটুকে ললোঁ আৰু এই ৰ'জ পেটেলৰ এই দুটা মই কিনা হয় বাকিখিনি মই পাইছিলোঁ কম্বো পেকৰ ভিতৰত সো আপোনালোকে কম্বো পেক যদি কিনিব বিচাৰে তেনেহলে আপোনালোকে এইগিটা বস্তু নৰমালি মন কৰিলে হ'ল একটো আপোনাৰ এই নজল কেপটো আৰু সেকেন্ডলি আপোনাৰ টেবুল আৰু পেটেলখিনি নজলখিনি নিম্নতম নজলখিনি এইগিটা পালে আপোনাৰ বহুত ধুনীয়াকৈ বহুত ধৰণৰ কেক বনাবলৈ সুবিধা হ'ব এতিয়া আহিছোঁ ব্লেন্ডিঙৰ ওপৰত এইটো হেণ্ড ব্লেন্ডাৰ ম্যাক্সিমাম ঘৰত থাকে আৰু এইটোৱেদি কেক চেক ফেটিবলৈ কণী ফেটিবলৈ ভাল এইহন দুটাই কিন্তু আইচিং কৰাৰ ক্ষেত্ৰত বহুত কষ্ট হয় বহুত সময় লাগে আৰু সেই গতিকে মই হেণ্ড ব্লেন্ডাৰ এটাৰ কথা সাজেষ্ট কৰিম হেণ্ড ব্লেন্ডাৰটো থাকিলে কম সময়তে বেছিকৈ হৈ যায় সো কমকৈ ফেটিব লাগে আৰু মই বৰ দামী এটা লোৱা নাই কেনুডৰ লৈছোঁ এইটো এমাজনৰ পৰাই লোৱা হৈছে আৰু যদি আপোনালোকে ভাল এটা বিচাৰে তেতিয়াহ'লে ধুনীয়া এটা ফিলিপছ বা এনেকুৱা ব্ৰেণ্ডেড ল'ব পাৰে আশা কৰিছোঁ ভিডিঅ'টি আপোনালোকৰ ভাল লাগিব বুলি আৰু যদিহে ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টি অন্তিমলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ